দেতা টকা 500 দিয়াচোন। টকা নাই। নাই মানে? নাই মানে নাই, অসমীয়া বুজি নাপাও। না ক'লেতো নহ'ব, মোৰ দৰকাৰ আছে। দৰকাৰ আছে বুলি ক'লেতো নহ'ব, মোৰ ওচৰত নাই। শুনা, মই তোমাক কবিতা বনাবলৈ নাই কোৱা, মোক টকাৰ প্ৰয়োজন, মোক টকা দিয়া। মোৰ ওচৰত নাই, মই দিব নোৱাৰো, যা ইয়াৰ পৰা। তেন্তে মই কি কৰিম? মোৰ প্ৰয়োজন যে। তোৰ প্ৰয়োজন যদি ইনকম কৰগে, খুৱাই বুৱাইতো ইমান ডাঙৰ বলদ বনালো, এতিয়াও তোক কি টকা লাগে? এতিয়াৰ পৰা যা, কিবা কৰিবি। ইনকম কৰ বুলি ক'লেই হ'ব নি? ক'ৰ পৰা কৰিম ইনকম? কিয়? চাকৰি কৰগে। মই চাকৰি কৰিম ক'লেই চাকৰি পাই যাম নি? তো কিয় নাপাবি, যা বিচাৰিবি যা। ঠিক আছে তেন্তে, মিংকুৱে এইবাৰ চাকৰি বিচাৰিব। যাও, ভাল কিবা এখন অফিচ চাওগে। ক'ত যাব? কিয়? আপোনাক কম কিয়? মই ইয়াৰ চিকিউৰিটি হয়, মোকতো ক'বই লাগিব, নহ'লেতো মই সোমাব নিদিওঁ। এতিয়া কওক, ক'ত যাব? হয় নি? মই মানে ভিতৰলৈ যাম। সেইটোতো মই জানো, এই ৰাস্তাটো যেতিয়া ভিতৰলৈ গৈছে তেন্তে আপুনিও ভিতৰলৈ যাব, কিন্তু কিয় যাব? মই চাকৰি ল'ব যাম। কিয়? ইয়াত কি আপোনাৰ দেউতাই চাকৰি ৰাখি থৈ গৈছে যে আপুনি ভিতৰলৈ ল'ব গৈছে? কিয়? আপোনাৰ চাকৰিটো কি আপোনাৰ দেউতাই ৰাখি থৈ গৈছিল যে আপুনি কৰিছে? না, ৰাখি থৈতো যোৱা নাছিল, কিন্তু কৈ থৈ গৈছিল যে মই মালিকৰ বন্ধুৰ ল'ৰা যে মই। বাহ, খুব ভাল। এতিয়া মোৰ বাট এৰক, মই ভিতৰলৈ যাওঁ। না, মই যাব নিদিওঁ। নিদিব? মা, আকাশত কাউৰী উৰিছে। হা? ক'ত ক'ত? কাউৰী উৰা নাইতো। ইয়েলে, মানুহজন ক'ত গ'ল? মোক ঠগি ভিতৰলৈ গুচি গ'ল। বহুত অকৰা মানুহচোন, আকাশত কাউৰী উৰিছে, সেইটো ইমান আচৰিত হৈ চোৱাৰ কি আছে? বিনা ইণ্টাৰভিউত অযোগ্য মানুহবোৰক চাকৰি দিলে দেশৰ কি অৱস্থা হ'ব? যিয়ে হওক, মইতো যোগ্য, মোৰ চাকৰিটো হ'লেই হ'ল। মই যাওঁ। কোন হয় তুমি? মিংকু। কি হ'ল? ক'ত? একো হোৱা নাইতো। কি লাগে? চাকৰি লাগে। এনেকে চাকৰি লাগে ক'লে চাকৰি পাই যায় নি? তেন্তে কি কৰে চাকৰি পাম? একো ক'লেই চাকৰি নাপায়। কিয়? চাকৰি নাই এতিয়া। নাইতো, আপুনি কি কৰিছে? আৰে নাই মানে চাকৰি ফ্ৰী নাই। আৰু মইনো কেতিয়া ক'লো মই চাকৰি ফ্ৰী ল'ম? মই টকা দিছো। আৰে ফ্ৰী নাই মানে খালী নাই। তেন্তে ভৰ্তি দিয়ক, মইতো কোৱা নাই খালী দিবলে। বাপ, খালী নাই মানে ঠাই নাই। ঠাই নাই? তেন্তে অলপ আঁতৰি আঁতৰি বহক না, চাওক মোলৈও অলপ ওলাই যাব ঠাই। এইটো কি বাছৰ চিট নেকি যে আঁতৰি আঁতৰি বহিলে আৰু এজন বহিব পাৰিব মাজত? বাছৰ চিট হোৱা হ'লে মই কেতিয়াবাই ৰুমাল এৰি গলোহেঁতেন, ফাৰ্ষ্ট চিটতে বহিলোহেঁতেন। অযোগ্য মানুহবোৰক কি বহিবলৈ দিলো হয় মই? কোন অযোগ্য? হা? কোন অযোগ্য? বহুতেই আছে। বহুতৰ মাজত কোন কোন আছে? বহুতৰ মাজত কোন কোন আছে? আপুনি ইমান টেনচন কিয় লৈছে? আপোনাৰ নামটো মোৰ লিষ্টত নাই নহয়। আপুনি মোক চাকৰি দিয়কচোন। আৰে যোৱাচোন, নিজৰ কাম কৰাগে। কামেইতো নাই, সেইটোৱেতো বিচাৰিছো। ৰাতিপুৱাতে মূৰটো নাখাবি। তেন্তে পাছবেলা আহিম। না, পাছবেলা চাহ খোৱাৰ সময়। তেন্তে মই দুপৰীয়া গুচি আহিম। না, দুপৰীয়া লাঞ্চ কৰাৰ সময়। মাইলা, গোটেই দিনটো কি খায়েই থাকে? তেন্তে মই সন্ধিয়া আহো। সন্ধিয়া অফিচ বন্ধ থাকে। তেন্তে আপোনাৰ ঘৰ গুচি যাম। ধৰি ৰাখি দিম, বস্তাত ভৰাই দূৰত নি পেলাই দিম, গম পাবি। মই কি মেকুৰী নে কুকুৰ যে বস্তাত ভৰাই দূৰত এৰি আহিব? কিবা হও নহও গাধতো চিঞৰ হয়, নহ'লে ইমান দেৰিৰ পৰা কৈছো চাকৰি নাই চাকৰি নাই, তথাপি মোৰ মুখৰ ওচৰত থিয় হৈ জ্বলাই আছ। আপুনি ন চাবলে ধুনীয়া হয়। শুন, মই ছোৱালীও নহয় আৰু মোক এনেকে পতাবলৈ নোৱাৰ। তেন্তে কেনেকে পতাব পাৰিম? ধেত, ৰাতিপুৱাতে এই মৰাটো ক'ৰ পৰা আহি ওলালে? মা, হে ভগৱান, ৰাতিপুৱা কাৰ মুখ চাই টোপনিৰ পৰা উঠিছিলো? আপোনাৰ বিয়া হ'ল? হ'ল। কিয়? ৰখক তেন্তে খুৰীক ফোনটো কৰি সুধো, ৰাতিপুৱা কাৰ মুখ চাই আপুনি উঠিছিলে? ৰাখ ৰাখ। কি ৰাখিম? হাতত ফোন লোৱাই নাইতো। এই চক। আৰু শুন, আজি ৰাতিপুৱা তোৰ খুৰীৰ মুখখন চাই উঠা নাই কিন্তু। তেন্তে নিশ্চয় আপোনাৰ ঘৰত আইনা আছে।
তই ক'ব কি বিচাৰিছ? মই কি কুলক্ষণীয়া? মই কেতিয়া ক'লো? নিজে ভুল ভাবিছে। মইতো কৈছো সদায় ৰাতিপুৱা আপুনি আইনা চাই উঠিব, চাব আপোনাৰ দিনটো ভাল যাব। ঐ তই যাচোন ইয়াৰ পৰা। ক'ত? য'ত তোৰ ইচ্ছা তাতেই যা। হঁ, মোৰতো ক'তো যাব ইচ্ছা নাই। তেন্তে ইয়ালৈ কিয় আহিছ? ইয়ালৈ অহাৰ ইচ্ছা হৈছিলতো। হে প্ৰভু, ইমান ৰাতিপুৱাতে আপোনাৰ ইয়াৰ অহাৰ ইচ্ছা কিয় হ'ল অলপ জনাব। আচলতে আজি আপোনাৰ প্ৰভুৰ অলপ চাকৰি কৰাৰ ইচ্ছা হৈছে। আজি কিয় প্ৰভু হঠাতে আপোনাৰ চাকৰি কৰাৰ ইচ্ছা হ'ল অলপ জানিব পাৰোঁ? নিশ্চয় জানক না, কোনে মনা কৰিছে? জানক জানক। কবিতো তেতিয়াহে জানিম। সেইটোও ঠিক। মইতো কোনো চেলিব্ৰিটি নহয় যে নিচা কৰি ক'ৰবাত পৰি থাকিলেও সেইটো নিউজত হৈ যাব। মোক নিজৰ মুখেৰেই ক'ব লাগিব। তেন্তে এইবাৰ অলপ নিজৰ মুখখনেৰে কোৱাৰ কষ্টটো কৰিব। কিয় নকৰিম? আপুনি কৰিব ক'লেই কৰিম। তেন্তে এইবাৰ অলপ কষ্ট কৰক আৰু কওক। আচলতে আজি ৰাতিপুৱা দেউতাক টকা বিচাৰিলো, তেতিয়া দেউতাই ক'লে চাকৰি কৰগে। বাছ ময়ো গুচি আহিলো চাকৰি কৰিব। বাহ বাহ, কিমান ভাল কাম কৰিছে। এনেকে চাকৰি কৰিম ক'লেই কি চাকৰি হয়? তাৰ বাবে যোগ্যতা লাগে। কি যোগ্যতা? বহুত কিবা, যেনেকৈ ভাল পঢ়া শুনা লাগে। ভাল মানে কিমান পঢ়া শুনা লাগে? কিয়? তই কিমান পঢ়া শুনা কৰিছ কচোন? মই আগত কিয় ক'ম? মই আগতে ক'লেতো আপুনি ক'ব ইমানত নহ'ব, আৰু অলপ বেছি পঢ়া লাগিব। মই যদি আপোনাক কওঁ 8 পাছ, তেতিয়া আপুনি ক'ব 8 পাছ নহ'ব, আৰু অলপ পঢ়িলেই চাকৰি হৈ গ'লহেঁতেন। মেট্ৰিকটো দি দিয়া হ'লেই চাকৰিটো হৈ গ'লহেঁতেন। আৰু মই যদি কওঁ মেট্ৰিক পাছ, তেন্তে আপুনি ক'ব HSটো দি দিলেই চাকৰি হৈ গ'ল হয়। সেইকাৰণে আগতে আপুনি কওক কিমান দৰকাৰ, তাৰপিছত মই ক'ম। না এনেকে নহ'ব। আগতে তই ক, নহ'লে তই গুচি যা ইয়াৰ পৰা। আচ্ছা, মোৰ পঢ়া শুনা থাকিলে চাকৰি দিবতো? ভাল হ'লে কিয় নিদিমনো? আচ্ছা, তেন্তে আপুনি ধৰি লওক মই 8 পাছ। না 8 পাছৰ কাৰণে আমাৰ ইয়াত কোনো চাকৰি নাই। সেইটো কিবা যোগ্যতা হ'ল? আৰু মই যদি কওঁ মোৰ পঢ়া শুনা আপোনাতকৈও বেছি, মোৰ যোগ্যতা আপোনাতকৈও বেছি, তেতিয়া চাকৰি পামতো? সেইটো কিবা কথা হ'ল? মই ইণ্টাৰভিউ দি পাছ কৰিছো। কোনে লৈছিল আপোনাৰ ইণ্টাৰভিউ? কিয়? মোৰ ভিনীয়ে। কোন? নহয় মানে মালিকেই লৈছিল ইণ্টাৰভিউ। নহয়, প্ৰথমে কি কৈছিল, ভিনী নেকি? নহয় মানে মই মালিকৰ খোলালি। সেইটোৱে মানে আপোনাৰ প্ৰধান যোগ্যতা। আপুনি মানে মালিকৰ খোলালি, সেইটো কথা। শুনকচোন ছাৰ, মালিকৰ কোনোবা জীয়েক আছে নি? আছেতো। মাইলা, তেন্তে আপোনাৰ চাকৰি গ'ল বুলি ধৰি লওক। কিয়? মোৰ চাকৰি গুচি যাব কিয়? কিয় মানে যোৱাৰ পষ্টটো খোলালিৰ ওপৰত হ'ব নাই। মই জইন কৰিলে প্ৰথমে আপোনাক ছাটাই কৰিম, অকল মোৰ যোগ্যতা প্ৰমাণ কৰাৰ দেৰি। তেন্তে ছাৰ কোন কলেজত পঢ়ে মালিকৰ ছোৱালী?